মই ইয়াত থিয়া দিওঁ নহ'লে আপোনালোকে থিয়া দিয়ক মাত্ৰ 10 মিনিট কম 10 মিনিট ইয়াতে সৰু ভিটি সেনেকৈ নেলি পৰি যাব পৰি গ'লে মোৰ ঘৰত ল'ব ভালকৈ বহ 10 মিনিট সময় কাৰণে কিমান অসুবিধা হৈছে কৃষ্ণ পূব ভাৰতৰ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক অসমীয়া জাতি আৰু সংস্কৃতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ হয় 1371 শকৰ মধ্য অসমৰ আলিপুখুৰী আৰু প্ৰায় 100 বছৰ ভূভাৰতত থাকি অসমীয়া জাতি আৰু সংস্কৃতিৰ ভেটি স্থাপন কৰি 1490 শকত পূব বিহাৰত বৈকুণ্ঠপ্ৰাণ হয় মহাপুৰুষ শংকৰদেৱৰ জন্ম হ'ল বৰদোৱা আলিপুখুৰী তেওঁ প্ৰথম বিবাহ কৰিছিল 21 বছৰ বয়সত সূৰ্যৱতী আই গৰ্ভত মনুৱাই জন্ম হ'ল জন্মৰ পাছত সূৰ্যৱতী আই বৈকুণ্ঠপ্ৰাণ হয় মনুৱাই জন্ম হ'বৰ 7 মাহ বয়সতে সূৰ্যৱতী আই বৈকুণ্ঠপ্ৰাণ হৈছিল সেই সময়ত অকুমাৰীতে ছোৱালীবিলাকক বিয়াত দিয়া ব্যৱস্থা আছিল 500 বছৰ আগতে মনুৱাই যেতিয়া ডাঙৰ হোৱাত হৰিজয়ত যেতিয়া বিয়া দি তেওঁ তীৰ্থভ্ৰমণ কৰাৰ কাৰণে ভাৰতবৰ্ষক ওলাই গুচি গ'ল একেৰাহে 12 বছৰ কাল গোটেই ভাৰতবৰ্ষৰ তীৰ্থবিলাক ভ্ৰমণ কৰি পুনৰ ঘৰলৈ ঘূৰি অহাত জ্ঞাতি বন্ধুবিলাকে ক'লে তুমি আৰু সংহাৰ কৰিব লাগে তেওঁ সংহাৰৰ প্ৰতি আকৃষ্ট নাছিল যদিও বাধ্য হৈ তেওঁ কালিন্দাই বিয়া কৰি 54 বছৰ বয়স হ'ল সেই সময়ত তেওঁৰ বয়স 54 বছৰ কালিন্দাই গৰ্ভত 3টা ল'ৰা এটা ছোৱালী প্ৰথম ৰামানন্দ জন্ম দ্বিতীয় হৰিচৰণ তৃতীয় কমললোচন নুমলীয়া কন্যা একজন জন্ম হৈছিল তেওঁৰ নাম আছিল ৰুক্মিণী আন এটা নাম আছিল বিষ্ণুপ্ৰিয়া আমাৰ ইয়াৰে ওচৰৰ নদী পাৰৰ কুমাৰকুছি বুলি এখন সত্ৰ আছে তাতে তেওঁ 1 বছৰ কাল সত্ৰবাদী থকা ৰুক্মিণী আইৰ অবিবাহিতাতে বৈকুণ্ঠপ্ৰাণ হয় মহাপুৰুষ শংকৰদেৱে প্ৰথম সত্ৰবাদী বৰদোৱাত কিছু বছৰ সত্ৰবাদী থকাৰ পাছত কছাৰী আৰু ভূঞাবিলাকৰ খেলি মেলিৰ লগত তেওঁ তাৰে পৰা আহাৰ হিচাপে কৰলাক ভকতবৃন্দ আৰু জ্ঞাতি বন্ধুবিলাকক লগত লৈ তেওঁ ব্ৰহ্মপুত্ৰ উত্তৰ পাৰলৈ গুচি আহিল ব্ৰহ্মপুত্ৰ উত্তৰ পাৰে গাংমু বুলি এখন জেগা আছিল তাতে তেওঁ সত্ৰবাদী 6 বছৰ কাল থাকিল তাতো বেছি অসহ্য পায় তাৰে পৰা তেওঁ মাজুলীলৈ গুচি যায় সেই আমাৰ মাজুলীখন আহোম ৰাজাৰ অধিকৃত অঞ্চল আছিল মাজুলীত ধোৱাটা বেলগুৰি বুলি এখন জেগা আছে তাতে তেওঁ একেৰাহে 14 বছৰ কাল সত্ৰবাদী থাকিল আৰু তাতে মহাপুৰুষ মাধৱদেৱক লগ পায় মণিকাঞ্চন সূৰ্য খোৱা বুলি কৈছিল এটা সাধাৰণ দুখত তেওঁৰ ডাঙৰ হৰিজয়ক আহোম ৰাজাই মৃত্যুদণ্ড দিছিল এটা হাতী ধৰা কেছত আৰু মহাপুৰুষ মাধৱদেৱকো 1 বছৰ কাল নজৰবন্দী ৰখা হৈছিল কিন্তু অশান্তি পাই গুৰুজনে মাধৱদেৱক উদ্ধাৰৰ পাছত আহোম ৰাজ্য ত্যাগ কৰি তেওঁ কোচ ৰাজ্যলৈ গুচি আহিল ঘৰৰ কাৰণে তেওঁ কি পাতিছিল সেই আমাৰ কোচ ৰাজ্যৰ ৰজা আছিল নৰনাৰায়ণ আমাৰ এই বৰপেটা অঞ্চলটো সেই আমাৰ কোচ ৰাজ্যৰ অধিকৃত অঞ্চল আছিল 9জন গুৰুৱে আহি আহিছিল বৰপেটা অঞ্চল আহি পাতে মহাপুৰুষ শংকৰদেৱৰ বয়স প্ৰায় 90 বছৰ বয়সত বৰপেটা অঞ্চল আহি পায় আৰু মাধৱদেৱ পুৰুষৰ বয়সত বৰপেটা অঞ্চল আহি পায় বৰপেটা সত্ৰৰ পৰা এফালে উত্তৰে চিনপৰা বিধিবিলাকে জেগা আছে তাতে তেওঁ 5টা চিন দেখা পাই নাম ৰাখি ছমাকাল সত্ৰবাদী আছিল তাতো বেছি অসুবিধা পায় তাৰে পৰা তেওঁ ভাইটিয়াই কটকতলী বিলৰ পাৰত কুমাৰকুছি বুলি ওখ জেগা দেখা পায় তাতে তেওঁ 1 বছৰ কাল সত্ৰবাদী থাকিল আৰু সেই বছৰৰ ভিতৰত তেওঁ নুমলীয়া কন্যা ৰুক্মিণী আইৰ অবিবাহিতাতে বৈকুণ্ঠপ্ৰাণ হয় সেইটো অশান্তি পাই তেওঁ কুমাৰকুছি ত্যাগ কৰি সেই সময়ত নদী আছিল আমাৰ এইটো ইয়াতে নাম ৰাখি গুৰুজনে এই পাতবা উঠিল একেৰাহে 18 বছৰ ছমাকাল সত্ৰবাদী থাকিল আৰু এইখনে গুৰুজনৰ সেই সত্ৰ ইয়াৰ পিছত তেওঁ ক'তো সত্ৰ পতা নাই আৰু এই 18 বছৰ আমাৰ তেওঁ সূত্ৰকল্পিত ভাগৰ আমৰাই কৰিছিল তেওঁৰ পৰিয়ালো আহিছিল তেওঁৰ এতিয়া ভুৱনেশ্বৰী ইয়াৰ এটা নাম আছিল কমলাপ্ৰিয়া এইটো নদীৰ গাড়ী থাকোঁতে নয়ন ৰাজাৰ ভাগ চিলাৰে দেওনৰ নয়ন এককৰ ওচৰতে ভুৱনেশ্বৰী আহি দেখা পাই বিবাহৰ প্ৰস্তাৱ দিছিল এতিয়া ৰামৰাই কৈছিল গুৰুজনক যে দাদা চিলাৰে জানে বিবাহৰ প্ৰস্তাৱ দিছে কি কৰে যায় এতিয়া তেওঁ ৰজাৰ তাতে ছোৱালী বিয়া দিবৰ ইচ্ছা নাছিল যদিও তেওঁ কৈছিল তেওঁলোক ৰজাটো বিবাহ নিদিওঁ বুলি ক'লেও তেওঁলোকে জোৰ কৰি ধৰি দি যাব তাৰপিছত লুটি ঘটি আমাৰ বেছি হ'ব গতিকে বিবাহ দিয়া হ'ব কিন্তু বিবাহ ইয়াত দিয়া নহ'ব আমি ইয়াৰ পৰা কইনা নাজিলৈ যাম তেওঁলোকৰ ৰাজবাৰীৰ পৰা বৰৰাজী নাজি হওক য'তে নাম মিলিত হয় ত'তে বিবাহ কাৰ্য সম্পন্ন কৰা হ'ব এই কথা দুজনৰ সন্মতি প্ৰকাশত গুৰুজনে ভুৱনেশ্বৰী গৈ পৰা কইনা নাজিলৈ গৈছে চিলাৰাজনে ৰাজবাৰীৰ পৰা বৰৰাজী নাজি আহিছে আহি দুখন নাম সত্ৰথলত লগা লাগি হৈছিল সত্ৰথলত তাতে একদম ডাঙৰ সত্ৰথলত তাতে একদম ডাঙৰ ঔগছ আছিল ঔগছত 2খন নাও বান্ধি তাতে বাঁহৰ পাতি বিবাহ কাৰ্য সম্পন্ন কৰা হৈছে আৰু আজিও সত্ৰথলত এখন ৰাম ৰায় পুথি সত্ৰ বুলি সত্ৰ স্থাপিত হৈ আছে আৰু বেছি বহল নকৰোঁ ইয়াৰ পিছত তেওঁ নয়ন ৰাজগৃহত পৰিল ৰাজবাৰীৰ পৰা 4 মাইল আঁতৰত তৰচা নদীৰ পাৰত হেলাডবাকত পুতা নামে জেগাত তেওঁ বৈকুণ্ঠপ্ৰাণ হয় তেওঁ বৈকুণ্ঠপ্ৰাণ হোৱাৰ পাছতো কালিন্দী আমাৰ এতিয়া ভুল পথকল আছিল অতি বৃদ্ধ অৱস্থা লৈ আমাৰ এতিয়া আছিল বৰ অলৰচৰ অৱস্থাত সেই আমাৰ সুন্দৰী দিয়াত মাধৱদেৱ পুৰুষৰ ভাগনাক ৰামচন্দ্ৰৰ সত্যবাদী আছিল তেওঁৰ এই দুৰৱস্থাটো দেখা পাই সোণাৰীয়াক লৈ যায় আৰু সোণাৰীয়াৰ কালিন্দাই 142 বছৰলৈকে বাচি আছিল মহাপুৰুষ শংকৰদেৱে 119 বছৰ 4 মাহত বৈকুণ্ঠপ্ৰাণ হৈছিল সেইকাৰণে 120 বছৰ ধৰে কিন্তু কালিন্দাই সোণাৰীয়াৰ হাতত 142 বছৰ পাইছিল আৰু সোণাৰীয়াৰ কালিন্দাইৰ বাগৰি হৈ জানো আছে আমাৰ এতিয়া অকল 7খন এৰি গৈছে এই 7খনৰ তল অংশখিনি বাচি আছে ওপৰ অংশখিনি উইপক্ষে খাৰ বোলে ৰক্ষা কৰাৰ কাৰণে মাজৰ কিছুমান কাঠ বোলে তলৰ ফেমটো ৰক্ষা কৰি ৰখা হৈছে তলৰ ফেমটো বিশেষ তাৎপৰ্য আমি কি পাইছোঁ 6 ফুট 4 ইঞ্চি দীঘল 6 ফুট 4 ফুট দীঘল পুতল সমান দেখাত অলপ 14 যেন লাগে ওপৰৰ স্বৰ্ণতাপ আৰু গাৰু তুলি লেপ এইখিনি বস্তু এই 450 বছৰে বাচি থাকিব নোৱাৰে 7খনো সৌন্দৰ্য বাঢ়াৰ কাৰণে নিত্য নতুন কৰি দি ৰখা হৈছে কৃষ্ণ।
চব কৰি ক'লোঁ আৰু গুৰুজনৰ কথাখিনি আজি বাৰু ঘূৰিবাৰ পৰা নিচিনা তেওঁৰ কথা কৈছোঁ আৰু শেষ কৰিব নোৱাৰি হৈছে এইখিনি বস্তু